নজনাকো এটি সপোন ৰচিছো তুমি নেদেখাকো প্ৰেমৰ মালা গাঁঠিছো গোপনে গোপনে ভাল পাওঁ তোমাকে সপোনে অঘনে ভাবতো বহুতে গোপনে গোপনে ভাল পাওঁ তোমাকে সপোনে অঘনে ভাবতো বহুতে তুমি নজনাকো নমস্কাৰ মই শৈলেন বৰগোহাঁই আজি ষ্টুডিঅ' স্থানত আমি উপস্থিত আছোঁহি বহুদিনীয়া অপেক্ষাৰ অন্তত বহু কষ্টৰ ফলত বহু অপেক্ষাৰ ফলত আজি আমাৰ আনুষ্ঠানিকভাৱে আমি আজি হিয়াৰ শুননি তুমি নজনাকৈ আজি কেইদিনমান আগতে আমি লাইভত আহিছিলোঁ গানটো খুব আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ খুব পাইছোঁ আৰু লগতে এই গানটো বহুত সহায় কষ্ট কৰি দিছে আমাৰ লক্ষিতালৈ মোৰ এই চেগতে মই বহুবোৰ মৰম আৰু চেনেহ লগতে কৃতজ্ঞতা জনাইছোঁ আৰু এই শুভক্ষণত আজি কেক কাটি কিনে আমাৰ সকলো একত্ৰিত হয় গানটো শুভ মুক্তি দিছোঁ গীতটো আপোনালোকে ষ্টুডিঅ' চান্ত অডিঅ' ভিজন ইউটিউব চেনেলত পাব আৰু লগতে আপোনালোকে শ্বেয়াৰ লাইক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি মই অনুৰোধ জনাইছোঁ আপোনালোকে গানটো যিমান পাৰে শ্বেয়াৰ কৰিব অকণমান গীতটো শুনাই দিওঁ এতিয়া গীতটো অলপ সোমাই দিওঁ যোনটো গান ভাইৰেল হৈ আছে তুমি নজনাকৈ তুমি নজনাকো এটি সপোন ৰচিছো তুমি নেদেখাকো প্ৰেমৰ মালা গাঁঠিছো তুমি নজনাকো এটি সপোন ৰচিছো তুমি নেদেখাকো এটি অতি ভাল লগা সময় খুব আমাৰ মৰমৰ ভাইটি চলিয়াই আহিছে এটা সুন্দৰকৈ গীত এটি নিৰ্মাণ কৰি আজি উলিয়াইছে আৰু সেই গীতটিৰ শুভ মুক্তি ক্ষণত আজি আহি আমি উপস্থিত হৈছোহি আৰু সেই আপোনালোকৰ লাইভ ছেশ্যনৰ যোগেদি এটাই তেওঁলোকে কেক কাটিলে আৰু কেকটো কটাৰ লগে লগে গীতটো আমি আপোনালোকক অকণ শুনাব চেষ্টা কৰিলোঁ লগতে আমাৰ মাজত আছে ভণ্টি ৰুবি আছে আৰু তাইও খুব সুন্দৰকৈ গীতটো গাইছে যি কি নহওক অকণমান গীতটোলৈ যাব খুজিছোঁ আপোনালোকৰ সহায় সহযোগিতা আৰু চলি থকা লাইভ ছেশ্যনটোক যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আমাক সকলোৱে দেখি পাব ভাল লাগিব অকণমান গীতটোলৈ যাব খুজিছোঁ যদি ভাঙি দিয়া পানী ফুলনিৰ গোলাপ ফুলে সঁচাকে মালিনী নহ'লে তুমি গধূলি তগৰ ফুলে জানানে যদি ভাঙি দিয়া পানী ফুলনিৰ গোলাপ আমি বেছিকে নুশুনাও নহ'লে আকৌ আপোনালোক ইউটিউবত নাচাব নহয় ভিউজ লাগিব নমস্কাৰ মই শৈলেন বৰগোহাঁই আজি গম পাইছে অলপ আগত কৈছোঁ কথাখিনি আজি আমি ষ্টুডিঅ' চান্তত আমি গোটেইখিনি একত্ৰিত হৈছোঁ আজি দুদিনমান আগতে আমি লাইভ আহিছিলোঁ মোৰ গানটো হিয়াৰ ফুলনি তুমি নজনাকৈ আপোনালোকৰ ইমান মৰম চেনেহ
আশীৰ্বাদ পাইছোঁ। সেয়েহে গানটো মই কৈছোঁ, গানটো কৰোঁতে কিন্তু দীঘলীয়া প্ৰচেষ্টা একচুৱেলি। বহুদিনীয়া সপোন আছিলে ষ্টুডিঅ' চান্তত উপস্থিত হৈ এদিন গীত এটি কৰিম। আৰু এই গানটিত সহায় কৰি দিছে মোৰ ভাইটি বিজয় আছে। বিজয় আহিব লাগে। বিজয় সংগীত। বিজয়ে এই গানটিৰ বিষয়ে কিবা এটা ক'ব। বিজয়ে খুব ধুনীয়াকৈ গানটি লিখিছে, লগতে সুৰ কৰিছে। বিজয় কিয় ক'ব লাগে তুমি? পোনপটভাৱে চলেন্দালৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি গীতটি মুক্তি কৰিছে চাউণ্ড ষ্টুডিঅ'ৰ পৰা, আৰু আমাৰ মিউজিক কৰিছে লক্ষীৰঞ্জন দা। ধুনীয়াকৈ মিউজিক কৰিছে তেখেতে। আৰু হঠাতে এদিন চলেন্দাই ফোন কৰি ক'লে এটি গীত লাগে বুলি। গীত তেনেকৈ নিলিখোঁ, সৰু সুৰাকৈ এনেই কিবা কিবি লিখি থাকোঁ। তাৰে মাজতে চলেন্দালৈ পঠিয়ালোঁ। তাৰে বাছি গুণি কিবা এটা ভাল পালে আৰু গীতটি কৰিবলৈ আগবাঢ়িলে। তেখেতলৈ বহুত বহুত ধন্যবাদ থাকিলে। আৰু পুনৰ আপোনালোকে আজি লাইভটো শ্বেয়াৰ কৰি দিব আৰু গীতটি মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। দিয়া চলিন আমাক গাই দিয়া, মানে লাষ্টৰ অন্তৰটো গাবা হা। ঠিক আছে। তুমি নজনাকো এটি সপোন ৰচিছো, তুমি নেদেখাকো প্ৰেমৰ মালা গাঁঠিছো। তুমি নজনাকো এটি সপোন ৰচিছো, তুমি নেদেখাকো প্ৰেমৰ মালা গাঁঠিছো। অ গোপনে গোপনে ভাল পাওঁ তোমাকে, সপোনে সঘনে পাব বুকুতে। অ গোপনে গোপনে ভাল পাওঁ তোমাকে, সপোনে সঘনে পাব বুকুতে। তুমি নজনাকো সুন্দৰ, খুব সুন্দৰ আৰু ভাল লাগিছে। এইখিনি সময়ত আমি বিহুৰ প্ৰাক মুহূৰ্তত এটি বিহুসূলীয়া গীত ভাইটি চলিয়ানে ধৰাৰ পৰা আহি আমাৰ চান্ত মজিয়াত আহি কৰিছে, বহুত চেষ্টা কৰিছে। মনত এইখিনি বহুত বহুত ডাঙৰ সপোন। আৰু লগতে ৰুবিও আহিছে, তাই যথেষ্ট চেষ্টা কৰিছিল। লগতে সৌভাগ্যসকলো আহি আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি। ষ্টুডিঅ' চাউণ্ড অতিমধ্যে এটা সদায় আমাৰ উদ্দেশ্য থাকে যে আমি নতুন প্ৰজন্মৰ নতুন কণ্ঠশিল্পীসকলক আপোনালোকৰ মাজলৈ লাইভ ছেশ্যনৰ যোগেদি মুখবিলাক চিনাকি কৰি দিয়া। তাৰ ফলস্বৰূপে আমি যোৱা সপ্তাহত গীতটো আপোনালোকলৈ এটা প্ৰমোচনেল লাইভ কৰিছিলোঁ। আৰু আপোনালোকে যি সহায় সহযোগিতা দিলে তাৰ বাবে আমি বহুত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। সঁচাই খুব ভাল লাগিল। যি কি নহওক, আজি এটি সুন্দৰ এটি গীত বিহুৰ প্ৰাক মুহূৰ্তত এটি বিহুসূলীয়া গীত কৰিছে। আৰু নতুন প্ৰজন্মৰ নতুন কণ্ঠশিল্পীসকলক যদি আপোনালোকে অকণমান আশীৰ্বাদ আৰু মৰম কৰে, তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যত জীৱনটোত যি সংগীতৰ প্ৰতি যি সপোন আছে, সেই সপোনসমূহ তেখেতসকলক বাস্তৱত ৰূপায়িত কৰিব পাৰিব। গতিকে মোৰ বিশেষ অনুৰোধ, সকলোৱে গীতটো ভালকৈ আদৰি ল'ব। চেণ্ট অডিঅ' ভিজন চেনেল ডেছক্ৰিপশ্যনত দিয়া আছে, লিংকটোৰ ওপৰত আপোনালোকে চাবগৈ, ক্লিক কৰিব আৰু গীতটো সম্পূৰ্ণ শুনিব। এইখিনিৰ মাজতে ভণ্টি অকণমান গীতটো লাইভ আপোনালোকৰ মাজত গাই দিবলৈ মই অনুৰোধ জনাইছোঁ। তুমি অকণমান গাই দিবা, মাইকটো লৈ লোৱা, ট্ৰেকটোৰ লগতে গাই দিয়া দেই। কি ক'বা তুমি ৰুবি? নমস্কাৰ, মই ৰুবি গগৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমাৰ বাবে এটা বিশেষ দিন। ভাবিলোঁ সকলোৰে আগত শ্বেয়াৰ কৰোঁ। হিয়াৰে ফুলনিৰ এলবামটিৰ গীতটি আজি আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। সকলোৱে মৰম দিব, আশীৰ্বাদ দিব আৰু যাতে আগবাঢ়ি যাব পাৰোঁ। গানটো সকলোৱে শুনিব, লিংকটো দিয়া হৈছে, আপোনালোকে তাত গৈ সকলোৱে শুনিব আৰু কেনেকুৱা পালে জনাব। ধন্যবাদ। আচলতে ইমান সুন্দৰকৈ তাই কথাখিনি ক'ব জানিছে।
আজি অকণমান ব্যতিক্ৰম ধৰ্মী আমাৰ লাইভ ছেশ্যনটো কৰিছোঁ আমি ইয়াতে ধুনীয়া ৰঙীন এটা কেক আমি কাটিছোঁ আচ্ছা কেকটো কটাৰ উদ্দেশ্য হৈছে যে গীতটো যি শুভমুক্তি দিয়া হৈছে হিয়াৰ ফুলনি আৰু চং টাইটেল হ'ল তুমি নজনাকৈ মোৰ খুব ভাল লাগিছিল সেই পাৰ্টটো সেইটো কাৰণে মই তাক ক'লো যে এইটো দিবা আৰু সঁচাকৈ ভাল লাগিছে আপোনাক এবাৰ শুনি চাওক তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ এবাৰ মালা গাঁঠিছো তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ এবাৰ মালা গাঁঠিছো গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে সাবতো বুকুতে গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে সাবতো বুকুতে তুমি নজনাকৈ বহুতে চাগে লাইভ তুমি মানে গোৱা নাই বুলি ভাবিছে তুমি এটা উইদাউট ৰিজমত এবাৰ গাই দিয়া লাইভ গোৱা তুমি নজনাকৈ তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে সাবতো বুকুতে গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে সাবতো বুকুতে তুমি নজনাকৈ ভাল লাগিছে ইমানখিনি মানুহ আমাৰ একেলগ চাই আছে চলি থকা লাইভটোক আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভাল লাগিব আৰু ইমান সুন্দৰকৈ কমেণ্ট আহিছে চলেন কমেণ্টবিলাক পঢ়ি দিয়ে ৰাইজ চাইছে গৌৰাংগ ৰাঘৱ অ'কে বেষ্ট উইজেছ কৰিছে তোমাক থেংক ইউ মৌ মাইনা মেধি চাই আছো দেই কৈছে থেংক ইউ চাই কৰি দিবা আমাৰ ইউটিউবাৰ আৰু মোৰ শ্বেয়াৰ কৰি দিবা মাইনা যিমান পাৰা অ'কে আৰু গোটেইখিনি কমেণ্ট পোৱা সম্ভৱো নহয় তাৰ মাজতে আমি দুখিত আমাক কমেণ্ট কৰে যে আপোনালোকে কিয় কমেণ্টবিলাক পঢ়ি নিদিয়ে তো যিমান পৰা পঢ়িব চেষ্টা কৰিছিলো আমি কমেণ্টবিলাক পঢ়ি থাকিলে বাকীখিনি ৰাইজে কৈছিলে আমনি পায় তথাপি চেষ্টা কৰিছো মৌ মাইন দিছে জোন আকাশ দিছে দাদা ভাল লাগিছে অ'কে নিউজ দিছে মেৰী শইকীয়া লোহিত গগৈ দাদা এই গীতটো কৰিবলৈ কিমান লয় আপুনি এটা গীত কৰিবলৈ কিমান লয় মোক সুধিছে আচলতে মই গীতটো কৰিবলৈ কিমান লওঁ বুলি ক'লে বৰ দুখৰ শুনিবলৈ বৰ বেয়া লগা এটা বস্তু এইটো বজাৰত যেন মাছটো কিমান দামী লাগে যেন লাগে মানে কথা হ'ল কি গীতটোত যি বাদ্যযন্ত্ৰীসকলক দৰকাৰ হয় বা গীতটোত যিমান সময় আমাক দিবলগীয়া হয় যিটো এটা কমাৰ্চিয়েল ষ্টুডিঅ' ইয়াত বহুত কমাৰ্চিয়েল কাৰেণ্টৰ পৰা আহি বহুতখিনি খৰচা জড়িত হৈ আছে গতিকে মই এনেকুৱাও কৰিছোঁ বহুখিনি পিছপৰা অঞ্চলৰ আৰ্থিকভাৱে সক্ষম নোহোৱা ব্যক্তিৰ বহুত কাম মই এনেই কৰি দিছোঁ আচলতে তাৰ কাৰণে যিখিনি পাৰে সামৰ্থ্য অনুযায়ী আমাক দিয়ে তো আপুনি গীতটো মোলৈ প্ৰথমতে পঠিয়াব তেতিয়া মই আপোনাক বাজেটটো ক'বলৈ সুবিধা পাব ধন্যবাদ আপুনি কমেণ্টটো দিয়াৰ বাবে তাৰপিছতে দিছে আমাৰ সৰুজে দিছে মেৰী শইকীয়া দিছে লোহিত গগৈ দিছে ৰাহুল সকলোলৈকে কৃতজ্ঞতা লগতে ধন্যবাদ যাচিছোঁ পঢ়িব নোৱাৰা কাৰণে দুখিত ৰাহুল পেগু দিছে মজা হৈছে বাহ দেই বাঘ চিনি পাইছে চাগে অ'কে মৃদুল বৰাই দিছে বোলে মালা হাজৰিকাই কৈছে চাই আছো দেই কৈছে শ্বেয়াৰ কৰি দিব মালা বাইদেউ যিমান পাৰে আমাৰ পেজটোক লাইক কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চলিয়নৰ হিয়াৰ ফুলনি শীৰ্ষক গীতটি যিমান পাৰে আপোনালোকে আঁকোৱালি লওক এটি বিহুলীয়া সুন্দৰ গীত বহাগৰ বিহু আগে আমি কৰিছোঁ গতিকে সেই ক্ষেত্ৰত আজি লাইভটো আহিলোঁ আৰু তাকে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আজি সুন্দৰকৈ দুজন আমাৰ ভাইটি আৰু ভণ্টীয়ে গীতটো ধৰাৰ পৰা আহি আমাৰ ডিব্ৰুগড়ত আহি কৰিছেহি তাৰ বাবে আমি নথৈ আনন্দিত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ
আৰু বহুতে কমেণ্ট দিছে যি কি নহওক কমেণ্টখিনি আপোনালোকে দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লাইভ ছেশ্যনটো আপোনাক চাই থকাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ জোনালী হাজৰিকাই দিছে অ'কে সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আমি লাইভ ছেশ্যনটো কিবা এটা ক'বা তুমি কোৱা এই চেগতে মই লক্ষীদালৈ আৰু অমলদা এই গানটো কৈ থাকোঁতে প্ৰত্যেকবাৰ অমলদা আহিব লাগে গানটো যদি কিবা এটা স্কেল হয় কিবা এটা হয় মোৰ এই সাংস্কৃতিক জীৱনটো এই সাংস্কৃতিক দিশটো মোৰ লৈ যোৱা আগবঢ়াই নিয়া মোৰ প্ৰথম পথদৰ্শী একচুৱেলি অমলদা মোৰ গুৰু টাইপৰ অমলে কিবা এটা ক'ব লাগে অমল মোৰ বহুত পুৰণা বন্ধু গতিকে দুআষাৰ শুনিম কিবা এটা নিশ্চয় ধন্যবাদ চেনেল ধন্যবাদ থাকিলে আৰু লক্ষীৰঞ্জনলৈ ধন্যবাদ থাকিলে ইমান সুন্দৰ গীত ইমান সুন্দৰকৈ মিউজিকেৰে সজাইছে লক্ষীৰঞ্জনে আৰু চলিনে সুন্দৰকৈ গাইছে লগতে ৰোগীয়ে সহযোগ কৰিছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম দিব আচ্ছা গীতটোৰ লগত জড়িত এজন মোৰ ভাতৃপ্ৰতিম বন্ধু ডক্টৰ নীলিম কোঁৱৰলৈ বহুত শুভেচ্ছা জনাইছোঁ তেওঁ সুন্দৰকৈ এৰেঞ্জমেণ্ট কৰিছে প্ৰগ্ৰেমিং কৰিছে গীতটোক আৰু আমি মিলিজুলি কাম কৰিছোঁ আৰু আহিবলগীয়া দিনবিলাক আমি প্ৰায় আমি বহুত ষ্টুডিঅ' খোলাৰ পৰা আমি একেলগে আছোঁ আৰু দুজনমান ভাইটি আছে গীতৰ লগত জড়িত তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ লাটু আছে জিতেন দা আছে আমাৰ লগত ৰোনাল আছে আৰু সুন্দৰকৈ শুনি দিহা পৰামৰ্শ ক্ষেত্ৰত মৰমৰ ভাইটি আছলান আছে আৰু ঢলাৰ পৰা আহি আমাৰ মাজত এই গীতটো কৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ লগতে আমাৰ ধুনীয়াকৈ লিৰিকেল ভিডিঅ'য়ে সজাই দিয়া ধেমাজিৰ হোমেন শইকীয়ালৈ আমি ধন্যবাদ জনাইছোঁ আৰু ইমান সুন্দৰকৈ কেক কাটাৰ বাবে কেক বনাই দিয়াজনক আমি ধন্যবাদ জনাইছোঁ আপুনি বনাইছে তেতিয়াহ'লে বঢ়িয়া এবাৰ মোৰ বাৰ্থডে বোলে আপুনি বনাব লাগিব নিশ্চয় এই মাজতে কৈছোঁ আমি এইবাৰ বহাগৰ বিহুলৈ আমি মঞ্চ পৰিৱেশন কৰিবলৈ সাজু হৈছোঁ যদি আপোনালোকৰ মঞ্চত বিচাৰে মঞ্চত যোগাযোগ কৰিব আপোনালোকৰ বিহু মঞ্চৰ বাবে মৰমৰ ভাইটি চলিন বুঢ়াগোহাঁই আমি নাম্বাৰটো কৈ দিছোঁ নাম্বাৰটো কৈ দিয়া 9954-884-700 9954-884-700 এইটো নম্বৰত আপোনালোকে পোনপটীয়া যোগাযোগ কৰিব পাৰে ইয়াকে কৈছোঁ বেছি দীঘলীয়া নকৰোঁ আপোনালোকে আমাৰ গানটো আকৌ কৈছোঁ জান্ত অডিঅ' ভিজনত তুমি নগলে পৰা কোৱা গীতটি পাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব যিমান পাৰে কোৱা তুমি নজনা তুমি নজনাকৈ অতি সপোন ৰচিছো তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে খাবতো বুকুতে গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে খাবতো বুকুতে তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে পাবতো বুকুতে গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে পাবতো বুকুতে তুমি নজনাকৈ গানটোত এটা ধুনীয়া নেপালী ভাৰ্চন এটা লিৰিক্স সোমাই আছে ন খুব ভাল লাগিছে মই যদিও বুজা নাই কিন্তু এটা বুজিছো আমাৰ খুব ধুনীয়া কিবা মৰমত ছোৱালীজনীয়ে ল'ৰাটোক কৈছে যে কিবা এখন
ন তাৰপিছত যিকেইটাক ভাল লাগিছে আৰু খুব এটা আৱেগিক মুহূৰ্ত আছিলে এনেকুৱা এটা আমাৰ মোৰ ভাল লাগে আজি এই ষ্টুডিঅ' চেণ্ট ৰেডিঅ' 3 বছৰ হৈছে আমাৰ খোলা কিন্তু পৰ্যায়ক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আমি আজি লাইভ ছেশ্যনত কৈছোঁ আগতো এবাৰ কৈছোঁ যে সদায় আমাৰ এটা অভিযোগ থাকে যে আমি নতুন প্ৰতিভা সম্পূৰ্ণ শিল্পীসকলক আমি আমাৰ মাজলৈ আগবঢ়াই দিওঁ সেই চেষ্টাক আজি আমাক বহুতে আমাক সমৰ্থন জনাইছে আৰু আশীৰ্বাদ দিছে সেই আশীৰ্বাদ মৰ্মে আজি আমাৰ মাজত নলবাৰী চিপাঝাৰ বৰপেটা গোৱালপাৰা গোলাঘাট লখিমপুৰ তেজপুৰ গোটেই সমগ্ৰ অসমৰ নামনিৰ পৰা আৰম্ভ কৰি গোটেই গুৱাহাটীখন মাজত এৰি কিছুমান কাম আমাৰ লাগিছে তাৰ বাবে মই ষ্টুডিঅ' চেণ্ট ৰেডিঅ' হৈ এজন বহুত বহুত ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে ইমান এটা ভাল এটা আমাৰ বাবে এটা খুব উৎসাহিত এটা কথা নহয় জানো মানে ইমান দূৰ পাইছে আজি ভাইটি ঢলাৰ পৰা কিমানকেইটা ষ্টুডিঅ' আছে তাতে তথাপিও আহিছে ভাল লাগিছে তো যিমান পাৰোঁ চেষ্টা কৰিম অনাগত দিনবিলাকত ভাল কাম কৰিবলৈ আৰু আপোনালোকৰ মৰম আশীৰ্বাদ নিশ্চয় আমাক লাগিব আৰু এই নতুন প্ৰজন্মৰ শিল্পীসকলক আপোনালোকে মই বিশেষ অনুৰোধ জনাম যে ইমান সুন্দৰকৈ গীতটো লিখিছে গাইছে কৰিছে যে আপোনালোকৰ এটা মাত্ৰ লাইক আৰু এটা শ্বেয়াৰ এটা ভিউজে তেওঁলোকক আশীৰ্বাদ কৰিব আৰু উৎসাহ কৰিব এটা এটা কমেণ্ট গতিকে কমেণ্ট দিব আৰু বেয়া হ'লে আমাক দিহা পৰামৰ্শ দিব আৰু যদি কওঁতে লাইভ ৰেজিষ্ট্ৰেশ্যনটো কৰোঁতে কিবা ভুল হৈছে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ হ'লেও শেষত সেইখিনি কথা কৈ মই সামৰণি মাৰিম তাৰ মাজতে অকণমান গীতলৈ আকৌ যাম আচলতে নে কিবা এটা কওঁ এই চেগতে মই লক্ষীদালে গীতটিৰ বহুত কষ্ট স্বীকাৰ কৰিছোঁ লক্ষীদালে তাৰ ফলস্বৰূপে কৃতজ্ঞতা স্বীকাৰ কৰি আৰু লগতে অনাগত ৰঙালী বিহুৰ শুভেচ্ছা জনাই আমি এখন ফুলাম গামোচাৰে লক্ষীদাক আদৰণি জনাব বিচাৰিছোঁ আদৰণি একচুৱেলি নহয় এইটো সন্মান একচুৱেলি মোৰ ক'ব গ'লে এই ষ্টুডিঅ'ৰ যিখিনি শিক্ষা মোৰ একেবাৰে আগতে নাছিল লক্ষীদা ইমান ধুনীয়াকৈ কথাখিনি শিকাই দিয়ে ইমান ধুনীয়াকৈ কৈ দিয়ে বুজাই দিয়ে কথাখিনি তাৰ কাৰণে মই আকৌ এবাৰ বাই হাৰ্ট মই থেংক ইউ জনাইছোঁ মই একো নাই এইটো আচলতে মোৰ কৰ্তব্য হয় আৰু মই কাম কৰি থকা এইটো ষ্টেজত বহুত বছৰ আছিলে প্ৰায় 23টা বছৰ অতিক্ৰম কৰিছে প্ৰায় মই কৰা গীত চাগে আপোনালোকে বহুত নাজানে বা কিছুমানে জানে 5,500 ওপৰত মই এতিয়ালৈকে মিউজিক কৰিছোঁ জুবিন দাই 23,000 যদি গাইছে মই 5,000 ওপৰত গীত কৰিছোঁ এতিয়ালৈকে তাৰ মাজত কিছুমান আদৰি লৈছে অঞ্জনা 2000 NK প্ৰডাকশ্যনৰ জানমণিটো জড়িত আছিলোঁ অঞ্জনাটো আছিলোঁ ৰঙামণি পামকৈ বহুকেইটা অসমৰ প্ৰতিষ্ঠিত গীত কৰা হৈছে যিকেইটাক এইবিলাক কৰি থাকিব লাগিব অ'কে এই লক্ষীদাক আমাৰ ৰোগীয়ে বা লাইভতে দিছে অ'কে নিজে নিজে মালা পিন্ধিছোঁ নহয় একচুৱেলি এইটো আমিতো আমাৰ থেংক ইউ বহুত কষ্ট কৰিছে গীতটি বহুত কষ্ট ভাল লাগিছে এনেকুৱা কি মৰম পোৱাৰ বাবে আৰু ৰঙালী এখন ফুলাম গামোচাৰ বাবে বহুত বহুত জনাইছোঁ লগতে আগন্তুক ৰঙালী বিহুলৈ তোমালোকৰ লগতে সকলো অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ আৰু বিহু মঞ্চৰ বাবে পুনৰবাৰ কৈছোঁ তেওঁলোকক যোগাযোগ কৰিব আৰু চলি থকা লাইভটোক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু গীতটো যি আজি ইউটিউবত আমি এৰিলোঁ চেণ্ট টেলিভিজন চেনেলত ডেছক্ৰিপশ্যনত দিয়া আছে গৈ আপোনাৰ গীতটো শুনিব ফুলনি হিয়াৰ ফুলনি নহয় জানো হ'লেও শেষত সকলোৰে বিদায় মাগিছোঁ আৰু চলি থকা লাইভটোক সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখি সকলো কমেণ্ট পঢ়িব নোৱাৰাৰ বাবে দুখিত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আজিলৈ বাই বাই গীতটো আপোনালোকক পুনৰ শুনাইছোঁ তুমি নজনাকৈ এটি সপোন ৰচিছোঁ তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছোঁ তুমি নজনাকৈ এটি সপোন ৰচিছোঁ তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছোঁ গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে সাৱতো বুকুতে গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে সাৱতো বুকুতে তুমি নজনাকৈ তুমি নজনাকৈ এটি সপোন ৰচিছোঁ তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছোঁ
নজনাকো এটি সপোন ৰচিছো